जी मैंने बॉलीवुड मूवी वगैरह में बहुत से काम किया, शाहरुख खान के साथ किया, सलमान खान के साथ किया, अक्षय कुमार के साथ किया। সকলোকে স্বাগতম জনাইছোঁ মই অন্যতা ব্লগলৈ আৰু বৰ্তমান মই আছোঁ খানাপাৰাত য'ত হৈ আছে হুনৰ হাট অৰ্থাৎ মানে দক্ষতাৰ বজাৰ গুৱাহাটী যিখন ভেটেৰিনেৰী কলেজ আছে সেই কলেজৰ খেলপথাৰত হৈ আছে। ইয়াত আপুনি বিভিন্ন ধৰণৰ বস্তু পাব। মানে যদি ক'বলৈ যাওঁ গুৱাহাটীখন এতিয়া মিনি ভাৰত হৈ আছে। পৰা মানে বস্ত্ৰৰ পৰা সামগ্ৰীলৈ আৰু গহনাৰ পৰা গৃহসজ্জা সামগ্ৰীলৈ একদম বিভিন্ন ধৰণৰ সামগ্ৰীয়ে ভৰি পৰিছে। তেতিয়াহ'লে পলম নকৰোঁ, বলক সোমাই যাওঁ আৰু বিশেষ একো কৈ নাথাকোঁ, খালি আপোনালোকক মই বস্তুখিনি আজি দেখাই যাম আৰু আপোনালোকে চাব। আৰু জুবিন দা প্ৰগ্ৰাম আৰু দিক্ষুদা প্ৰগ্ৰামো আছিলে, যিহেতু মই দুদিন গৈছোঁ, এদিনত গোটেই মানে বজাৰখন আপুনি চাই শেষ কৰিব নোৱাৰে, মেলাখন চাই শেষ কৰিব নোৱাৰে এদিনত, দুদিন লাগেই যদি আপুনি ভালকৈ এটা পাৰ্ট মানে চাই বা বস্তুখিনি চাই দুদিন লাগেই। আৰু মই দুদিন প্ৰথম দিনাখন মই জুবিন দাক প্ৰগ্ৰাম চাব পালোঁ আৰু ছেকেণ্ড দিনাখন দিক্ষুদা প্ৰগ্ৰাম চাব পালোঁ। তো দুদিন মিলাই মই এই ব্লগটো বনাইছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু উখল মাখল হৈ আছে খানাপাৰা ফিল্ড, গতিকে আপোনালোকো দেৰি নগৈ চাবলৈ আহিব পাৰিব। কিন্তু মানে বহুতেই ভাল লাগিছে। মই এইটো একো বোলে মই প্ৰচাৰ তেনেকুৱা নহয়, কিন্তু মানে ভাল লাগিছে। সেইকাৰণে মানে যিটো বস্তু ভাল লাগে সেই বস্তুটো চাবলৈ আহিব লাগে, কাৰণ আমাৰ ভাৰতৰ বিভিন্ন ধৰণৰ মানুহৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মানে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত মানে উপলব্ধ হৈছে। আৰু আমাৰ অসমৰো ইয়াত অকল মানে কি বাহিৰৰ মানে ষ্টেটৰ বুলি নহয়, আমাৰ ইয়াত অসমৰো মানে অসমৰ 16খন বিপণী আছে আমাৰ অসমত। মানে অসমৰ 16খন বিপণী আমাৰ ইয়াত দিয়া হৈছে আৰু বাকীটো দেশৰ ভিন্ন প্ৰান্তৰ বিপণীটো ভৰিছেই, কিন্তু অসমৰো 16খন বিপণী ইয়াত আছে, মানে য'ত মানে থলুৱা সামগ্ৰীয়ে ভৰিছে বজাৰ। মানে কোনখন বিপণীত কিমান গ্ৰাহক, মানে কিমান কি বস্তু, মানে সঁচাকৈ মানে দেখিও অদ্ভুত। আৰু এটা কথা আপোনালোকক কৈ থওঁ, ইয়াত আপোনালোকে যেতিয়া আহিব সোমাব, ইয়াত আপোনালোকে গুটকা বা তামোল খাই আহিবলৈ নোৱাৰে। কাৰণ কি হয়, তলত একদম গ্ৰীণ কাৰ্পেট বা ৰেড কাৰ্পেট চবফালে পাৰা হৈছে, মানে আপুনি মাটি বুলি কোৱা মানে মাটি নাপায় আৰু চবফালে কাৰ্পেট পাৰি থৈছে। মানে সেইকাৰণে আৰু গুটকা খাইলে নিজৰে বেয়া লাগে, কাৰণ পিকটো পেলাবলৈ কোনো আপোনাৰ জেগা নাথাকে। আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। তো মই বেছি কথা কৈ নাথাকোঁ, বস্তুবিলাক দেখাই যাওঁ। আৰু বস্তুবিলাকৰ কিন্তু দামবিলাক আপোনালোকে নিজে আহি পেলাই নিজে চাই ল'ব, কাৰণ দামটো একদম মই লাষ্ট মানে এনেকুৱা বস্তুৰ দাম পাইছোঁ 2.5 লাখ 3 লাখ মানে এনেকুৱা মানে বস্তুৰ দাম মানে পাইছোঁ। গতিকে বেছি কথা কৈ নাথাকোঁ, আপোনালোকক মই বস্তুখিনি দেখাই যাওঁ। তো বলক আপোনালোকে চাই যাওঁ। जी मैंने बॉलीवुड मूवी वगैरह में बहुत से काम किया, शाहरुख खान के साथ किया, सलमान खान के साथ किया, अक्षय कुमार के साथ किया। बहुत सी मूवी है, जॉली 2 है, हाउसफुल 4 है, भारत है, और ऐसी बहुत सी मूवी है, सीरियल है, मराठी सीरियल है, हिंदी सीरियल है, बहुत से सीरियल वगैरह में भी किया हूँ। आपका नाम? जी मेरा नाम है अब्बास मस्तान, और जो अभी मैं कॉस्ट्यूम पे हूँ RS भाले राव। थैंक यू। তো আমি আহিলোঁ লাটু আৰু মই হুনৰ হাট চাবলৈ, য'ত খানাপাৰাত হৈ আছে। বহুত কিবা কিবি আছে, দেখাবলৈ ইমানখিনি সম্পূৰ্ণ নোৱাৰিম আৰু খুব ভাগৰ লাগিছে ঘূৰি মানে গোটেইখিনি দেখাব নোৱাৰিম। তথাপিও যিখিনি পাওঁ দেখালোঁ। আৰু মোৰ লগত আছে লাটু, ইয়াক আকৌ মাজুলীৰ পৰা আহি গ'ল, ভিডিঅ'বিলাক চাব। আৰু এই বস্তুটো ভয়ংকৰ, ই হাৱাই চেণ্ডেল পিন্ধি আহিলে। মানে এই গোটেই মেলাখনৰ ভিতৰত আনকমন মানুহটো সি চাগে হাৱাই চেণ্ডেল পিন্ধি আহিলে। তো বাকীখিনি মই দেখাই আছোঁ, আৰু কিবা কিবি দেখাবলৈ আছে, সেইখিনি মই দেখাই আছোঁ, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম।
রবীন্দ্র আর্টিস্ট শ্যামল মিত্র গেছিল মস্ত এজন গাওয়া করে বলে শুনে গান আৰু এয়াই আছিলে দক্ষতাৰ বজাৰ অৰ্থাৎ হুনৰ হাট আৰু বিভিন্ন ধৰণৰ সামগ্ৰীয়ে আমাৰ গুৱাহাটীখনত ভৰি পৰিছে ৰং বিৰঙে একদম সামগ্ৰীয়ে ভৰি পৰিছে তো আপোনালোকো পলম নকৰিব চাবলৈ আহিব পাৰিব আৰু মোৰ কিন্তু সঁচাকৈ বহুত ভাল লাগিলে আৰু যিহেতু মানে কি এই ব্লগটো মই জাষ্ট বস্তুখিনি দেখাবলৈ কাৰণে আপোনালোকক বনাইছোঁ আৰু এইটো নিশাৰ দৃশ্য হয় ৰাতি আহি খুবেই ভাল লাগে আৰু 10 বজা 10:30 বজাৰ পিছত এইখিনি গোটেইখিনি শেষ হৈ যায় গতিকে তাৰ আগতে আহিব লাগিব আৰু দিনতো ভাল লাগে কিন্তু দিনত মানে গৰমটোৰ কাৰণে অলপ হেৰি লাগে কিন্তু তথাপি ৰাতি মানে কি হয় একদম ধুনীয়া ঠাণ্ডাও অকণমান হৈ থাকে গৰম ইমান নহয় আৰু তো ৰাতি আহিলে মানে আৰু লাইট চাইটখিনিও দেখা পোৱা যায় বহুত ভাল লাগে বাকী খোৱা খাদ্য সামগ্ৰীও বহুত দাম গতিকে সেইবিলাক আৰু নকওঁৱে
এবাৰ হাঁহি দে ফটো উঠিবি দে পজ দি থাক বহি দে লাগিছে কৈ যাচোন তই ইয়াত আহি পেলাই কৈ যাচোন কি দেখিলি এতিয়ালৈকে গোটেইখিনি ইয়াৰ বাহিৰৰ বস্তু আছে আৰু আমাৰ ৰিক্সা আমি এতিয়া দেখাই নাপাওঁ ভাল লাগিছে আমি ঘূৰি তাৰপিছত আমাৰ এটা য়ম দুটাক লগ পালোঁ হেমন্ত বাবা হেমন্ত কেনেকুৱা লাগিলে ঘূৰি ভাল লাগিছে কাৰ লগত আহিলা আহিলোঁ লগৰবিলাকৰ লগতে আহিলোঁ লগৰবিলাকৰ লগত অহা নাছিলে একচুৱেলি তুমি অকলে আহি আছিলা লগত আমিয়ে সংগ দিলোঁ অকলে বৰ্ডিং খাই আছিলা আমি সংগ দিলোঁ ইমান টেনশ্যন কিয় হৈ আছে ভাল মজা তো অলপ ঘূৰি লওঁ আৰু এটা এইটো মজা
play.